Hello guys, welcome back to my YouTube channel Joyras Vlogs. Good morning. So আজি আপোনালোকক এখন বিশেষ ভিডিঅ' দিবলৈ গৈ আছোঁ। তো কাৰণটো হ'ল আপোনালোকে ভিডিঅ'খন চালে গম পাব। ভিডিঅ'খন এণ্ডলৈকে চাই থাকক। ব্লগ ভিডিঅ'টো আৰম্ভ আগত মই ব্ৰেকফাষ্ট কৰি লওঁ। ব্ৰেকফাষ্ট কৰাৰ পিছতহে আপোনালোকক মেইন পইণ্ট দেখাইছোঁ। তো ব্ৰেকফাষ্ট প্ৰথমত কৰি লওঁ। আপোনালোকে চাব পাৰে ব্ৰেকফাষ্টত আজি দিছে পেৰা দিছে আৰু ৰসমলাই দিছে আৰু চিৰা আৰু মুড়ি। প্ৰথমতে মজাকৈ খাই লওঁ। তাৰপিছত 11 পোষ্ট বনাই আছোঁ। তো মিস্ত্ৰীৰ লগত মিস্ত্ৰীও আছে মোৰ লগত। মানে এতিয়া আমি চবেই যাম পোষ্ট বনাবলৈ। তো পোষ্টটো কেনেকুৱা হ'ব, কেনেকৈ চিষ্টেম বনালে ভাল হ'ব, চব আপোনালোকৰ ডিটেইলছত ক'ম। তো ব্লগ ভিডিঅ'খন আৰম্ভ কৰোঁ। গাইছ, প্ৰথমতে আপোনালোকে এনেকৈ এইখন হ'ল 11, এইখন আছে 11 ইঞ্চি। 11 ইঞ্চি চাটাৰিং হয় পূৰা 11 ইঞ্চি আৰু কিমান হাইটটো আছে 10। আমি বিল্ডিঙৰ কাৰণে বনাইছোঁ, সেইকাৰণে হাইটটো 10 দিছোঁ। তো এইখন 11 আছে ইয়াত। তো চাই লওক 11। তো আপুনি এইখন বনোৱাৰ পিছত আপোনাক এনেকুৱা এখন কাঠ মাৰিব লাগিব। কাঠখন হ'ল এনেকৈ পূৰা ইয়াত এইখন 11 আছে, আমাৰ এখন 13 আছে। তো এইটো পোষ্টটো আমাৰ কমপ্লিট হ'ব 11x11 হ'ব। তো সেইকাৰণে আমি 13 ইঞ্চিত মাৰি লৈছোঁ বাটামখন। আপোনাক মেইন তক্তাখনৰ ছাইডেদি ফুটা কৰিব লাগিব। ফুটা কৰি কিনে আপোনাক বলটো মাৰিব লাগিব। বলটো লগাব লাগিব। বলটো লগাই কিনে পূৰা এইখন আৰু এইখন তলৰখন একেলগতে ছেটিং কৰি কিনেহে আপোনাৰ ফৰ্মাৰটো গোটেই কমপ্লিট হ'ব। তো আমি ফৰ্মাৰ ফিটিং কৰিম। কৰাৰ পিছত আপোনালোকক যেতিয়া আপুনি এইফালে বলটো ভৰাই কিনে টাইট কৰিব, তেতিয়া আমাৰ বক্সটো একদম ছেটিং হৈ যাব। তেতিয়া আপোনাৰ ভাঙিবলৈ চান্স নাথাকে। আমাৰ লগত আছে হেডমিস্ত্ৰী আছে। হেডমিস্ত্ৰী আৰু মই দুজনে কৰি আছোঁ। আৰু আছে এইফালে চাব পাৰে, আৰু দুজন আছে। এইটো এটা মিস্ত্ৰী হয়, এইটো আমাৰ হেড মিস্ত্ৰী হয়। এইটো আমাৰ হেড মিস্ত্ৰী হয়। গাইছ, আমি এতিয়া বৰ্তমান বজাৰত আছোঁ। বজাৰত পাণ খাবলৈ আহিছোঁ। লগতে এখন ব্লেড ল'বলৈ আহিছোঁ। ব্লেডখন চাব পাৰে আপোনাৰ। এইখনতে কাঠ কাটিব লাগিব, চাৰ্টিং বনাব লাগিব। তো এতিয়া আমি এইখন লৈ কিনে যাওঁ আৰু পাণ খাম। আপোনাক আৰু বাকী ভিডিঅ'খিনি আপোনাক পিছত কৈ আছোঁ। তো এতিয়ালৈ তো আজি আমাৰ 4খন ফৰ্মা বনোৱা হ'ল। এইখন 11 চেওৰা আৰু দীঘলটো আছে পূৰা 10 ফুট আৰু 11 ইঞ্চি। আৰু এইখন আমাৰ হ'ব 11x11 পোষ্ট হ'ব। আৰু ফাইনেলি আজি আমি তিনিটা ফৰ্মা বনালোঁ। আপোনাক 13 ইঞ্চিত ফুটা কৰি কিনে আপোনাৰ বলটোৰ কাৰণে এইটো লাগিব। বলটোৰ কাৰণে ফুটাটো কৰিব লাগিব। আৰু ফুটাটো কৰি কিনে বলটোতো লগাই পিনে পূৰা চেপি ধৰিব লাগিব। বক্সটো চেপি ধৰিলে আপোনাৰ মানে এইটো ফাট নাখাব, তেতিয়া আপোনাৰ সুবিধা হ'ব। তো মই ফৰ্মা ছেটিং কৰা ভিডিঅ'খন আপোনালোকক দিম নেক্সট ভিডিঅ'। তো মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কিনে চাব পাৰে, আৰু ভাল লাগিলে লাইক আৰু শ্বেয়াৰ কৰিব। তো নেক্সট ভিডিঅ'ত আপোনালোকক ফৰ্মা কেনেকৈ ছেটিং কৰে আপোনালোকক প্ৰথমৰ পৰা লাষ্টলৈকে দেখাম। তো ভিডিঅ'খন ইমানখিনিয়ে। তো এতিয়া বাই বাই।